Hello everyone, welcome back to my channel. So etu hobo mor second to video mane second to vlog ki hol ki jane ne mane vlog channel to khulilu he ete mo content e bhabi na pao ki dim teneke mane thakute aji ek hafta he hobo hol kala ko mekla sekala meri dia ase de to teneke mane aji bhabilu ki aji mane eta notun koi kiba eta bostu bona mane aji experiment korim kenekwa hoy ki dhornat banai aru penthar ko vaccine diabo jaba lagibo taru okman bemar hoy ase এই ভাবিলো যে বনাই দিও আজি আপোনালোকেও চাই ভাল পাব কাৰণ বহুতে মানে সুধি থাকে যে মই ৰেচিপি বিলাক কেনেকৈ জানা হলো ইমান ৰেচিপি তো আজি গম পাব সকলো বিলাকৰে যেতিয়া নেকি মই শিকো তেতিয়া বহুখিনিয়ে হয় মানে কেতিয়াবা মাৰো খাব লগা হয় মাৰ গালিও খাব লগা হয় গতিকে আজি গম পাব তো বলক এতিয়া মই প্ৰথমতে উলাই মেলি লওঁ পেন্থাৰ ভেকচিন দিয়াই লৈ আহোগে উলামনো কি আৰু এনেকে সিম্পলকে যাও হলেও অকমান কৰিব লাগিব নহয় পাউডাৰ সডাৰ ঘুৰি ল'ব লাগিব তো বলক এতিয়া উলাই মেলি লওঁ মই নহয় ঘৰত থাকিলে এনেকে একদম কুৰ্তি লগত হাফ পেন্ট পিন্ধো বা কেতিয়াবা স্কাৰ্ট পিন্ধো তেনেকে মানে থাকি দিও আৰু কিনো বেলেগ কি কৰি থাকিম তো এতিয়া উলাই লো তাৰপিছত পেন্থাৰক এই বাস্কেটত লৈ যাম এটুতে হুমাব লাগিব কাৰণ বেলেগ একো আমাৰ লগত মানে তাক লৈ যাব লগিয়া বেলেগ মানে বস্তু নাই তো সেইটুতে তাক হুমাই লৈ যাম বুলি ভাবিছো তো হিবা কি কৰে এতিয়া ফহে খায় নে কি হে নাজানো আৰু গৈ থাকিলে গম পাব এতিয়া অকমান পাউডাৰ সডাৰ ঘুহি লওঁ খুৰি থাকে যে কাৰোবাৰ ঘৰত চাগে মাছ চুৰ কৰিবলৈ গৈছিলে ন এতিয়া উলোৱা হ'ল যাওঁ মানে এতিয়া অকমান শাক পাচলিও ল'ব লগা আছে ৰেচিপিৰ কাৰণে আজি আৰু তাতে এটা নতুন ৰেচিপি এটা মানে বনাই চাম বুলি ভাবিছো কেনেকুৱা হয় এইটো নহয় যে মই সব জানো মানে ময়ো শিকোৱে এনেকৈ মানে বস্তুবিলাক ঘৰত শিকিলো বনোৱাবিলাক তো এতিয়া আমি উলাই দিওঁ মা আজি মোৰ লগত নাযায় আজি দেউতা যাব দেউতা ৰৈ আছে মা ইফালে ফোনত ব্যস্ত হৈছে বাৰু এতিয়া আমি উলাই দিওঁ পেন্থাৰকে ল'ব পাহৰিছো তাৰহে আমি বেমাৰ চাব যাব গৈ আছো আৰু শাক পাচলি অকমান ল'ব লাগিব তেতিয়া তাক লওঁ ক'ত থৈ দিলো তাক পাহৰিয়ে গ'লো এতিয়া যাওঁ আমি দেউতা ৰৈ আছে মানে ৰাস্তাতে এইফালে আকৌ পেন্থাৰকো লৈ লৈছো তাক আমি ভেকচিন দিয়াব লাগিব এইফালে দেউতা ওলাগে আৰু মই দুজনে যাম মানে মাহঁতে বেলেগ ডক্টৰ তাত যাব হৈছেনে উঠো হেল্ল' হৈছে আমি আধাতে মানে ৰৈছিলোঁ ভিডিঅ' আপলোড কৰিছিলোঁ ইফালে আকৌ পেন্থাৰে ইমান ভাল পাইছে একোৱে দুষ্ট কৰা নাই এতিয়া পালোগে আমি মেডিকেল সি আজি ইমান বেছি শান্ত হৈ আছে কাৰণ তাৰ ভৰিখন চাগে ভাঙিছে তেনেকুৱা যেনেই পাইছোঁ আমি নহ'লেবা সি এনেকৈ নাথাকে বেজি দিলে এনেই বহুত বেছি কান্দে সি বহুত বেছি খং উঠে সেইকাৰণে মানে আজি মুখখন ঢাকি দিয়া গৈছিল কিন্তু আজি তাৰ একোৱে নাই ধুনীয়াকৈ গৈছে বহিছে ভেকচিনো দিবলৈ দিছে সি চাগে ভাবিছে দিলে ময়ে ভাল হ'ম বুলি সেইকাৰণে চাগে কান্দা নাছিলে চাওকচোন ইমান ধুনীয়াকৈ বহি আছে তাৰপিছত এতিয়া আকৌ আমি যাব লাগিব শাক ল'ব তাৰ আগত মই গৈছিলোঁ অকণমান কিবাকিবি মোক লাগতিয়াল বস্তু ল'বলৈ কিন্তু মই একোৱেই নাপালোঁ আকৌ গ'লোঁ এতিয়া শাক পাচলি ল'বৰ কাৰণে অকল বিলাহী আৰু জলকীয়া ৰেচিপিৰে মানে চব যোগাৰ ম'ম' বনাব লাগিব গতিকে লৈছোঁ ভেজ ম'ম' আৰু এতিয়া আহি আছোঁ ঘৰ পামেগৈ এতিয়া ঘৰ আহি পালোঁ আহি পাই মানে অকণমান কাম কৰিলোৱে ৰেচিপিটোৰ কাৰণে গতিকে চাওঁ বলকচোন কিনো আমি নতুন ৰেচিপি বনাব খুজিছোঁ খাবৰ কাৰণে মই টেষ্ট কৰি চাবৰ কাৰণে মানে আইতাক মাতিছোঁ না তেওঁ মানে আহিছিলে মই কৈছিলোঁ কি এটা বস্তু বনাই আছোঁ আহক আমি খাই মানে টেষ্ট কৰি চাওঁ বুলি কৈছোঁ তো তেওঁ আহি গ'ল আৰু এইফালে এইবিলাক মানে আজি ৰেচিপিটোত আছিলে এইবিলাক তো কৈ আছোঁ বাৰু এতিয়া কি আছে মানে পেন্থাৰে গাটো ভাল পাইছে যেন পাওঁ কি হ'ল
সিফালে মিয়াও মিয়াও কৰি আছে আকৌ মায়ে এফালে বনাই আছে আমাৰ মানে গেছত কিয় বনাইছে সেইটো কওঁ ৰ'ব কাৰণ আমাৰ দোকানখন ঘৰতে নমা আৰু মানে এই দোকানখন আমাৰ আগপিনে তাৰপিছত দোকানৰ পৰা আমাৰ এই মাটিৰ পাকঘৰটোলৈকে যাওঁতে মানে অকণমান দূৰ হয় তেনেকৈ মানে দিনৰ ভাগত আমি চাহ বনালে ইয়াতে বনাওঁ আৰু আমি এক্সপেৰিমেণ্ট যেতিয়া নেকি আমি দিনতেই মানে শিকো ন বস্তুবিলাক কিছুমান নাজানিলে আগতে কেনেকৈ বনাব লাগিব কি কৰিব লাগিব তো সেইবিলাক মানে আমি ইয়াতে গেছত শিকো সেইবিলাক চব কাৰণ দোকানতো অহা যোৱা কৰি থাকিব লাগে নহয় মায়ে কয় বেলেগ আৰু এতিয়া মই মাৰ পৰা শিকি আছোঁ ৰেচিপিটো কেনেকৈ বনাব লাগে কেনেকৈ বনাব নালাগে মই মানে একফালৰ পৰা সুধি আছোঁ কেনেকৈ কাটিব লাগিব কেনেকৈ কাটিব নালাগিব গতিকে পিছত বাৰু যেতিয়া দেখিব জনা হ'ম তেতিয়াতো আপোনালোকে ৰেচিপিটো গমেই পাব ইয়াতে কি কি দিছোঁ কি কি দিয়া নাই এইবোৰ মানে চব শিকিছোঁ কেনেকৈ এই গোল গোলটো বনাই এইটো পাস্তা নিচিনাই হয় বাৰু তো এইফালে মোৰ প্ৰথমতে হোৱা নাছিলে একদম কিবা বেলেগ ধৰণৰহে হৈ গৈছিল তাৰপিছত এটা এটাকৈ বনাওঁতে জানিলোঁ আৰু এটাও তেলত ভাজি লৈ আহোঁ আমাৰ গোটেইবোৰ হ'ল বনোৱা আৰু চাহ খাবৰ কাৰণে এতিয়া ৰেডি কৰিছোঁ ইয়াতে আছে চাটনি ইয়াতে চাটনি বনোৱা হৈছে আৰু এইখিনি হ'ল এতিয়া যে বনালোঁ আমি এইফালে বৰমাকো দিছোঁ মই মানে আইতাও কওঁ বৰমাও কওঁ জেঠিও কওঁ চবেই কওঁ ন নাম নাকাঢ়িলে হ'ল সম্বন্ধ এটা কাঢ়িলে হ'ল আৰু ন এইটো নতুন চেনেল এইটো ব্লগ দিম মানে এইটো সেইকাৰণে তাৰমানে চিম্পলকৈ বনাইছোঁ আজি মানে চালোঁ আৰু চেষ্টা কৰি কেনেকুৱা হয় বস্তুটো ৰেচিপি দিব পাৰিবনে নাই পাৰিবি ভাল লাগিছে আকৌ মানে তোমাৰ ভিডিঅ'বোৰ চাই থাকো নহয় মোৰ বৰ ভাল লাগে ভাল পাই মানে আজি তোমালোকৰ আহিম বুলি মানে আহিলো আকৌ আৰু এইটো ঘৰ আৰু আমাৰ পাকঘৰটো মানে বনাই থকা হৈছে সেইকাৰণে মানে বস্তুবোৰ চিজিল হোৱা নাই নোৱাৰিলেও সেইফালে বেগ এটা ওলমিয়ে আছে আৰু আলনা চালনা আছে ইয়াতে পাকঘৰ বুলি নাভাবিব আমাৰ পাকঘৰ সেইটোৱে আৰু এইটোত আমাৰ দিনৰ ভাগত চাহ তাহ খোৱাৰ পৰা আমি ৰেচিপি প্ৰেক্টিচ কৰাৰ পৰা সকলোবোৰ কৰি ইয়াতে মায়ে চাই আছে মোৰ ইফালে ভিডিঅ' গাহৰি বনোৱা আৰু এইফালে কুচি কটালে মানে চাইছে এনেকুৱা হ'ব ভাল পাবনে নাই বুলি আৰু এতিয়া আপোনাক কি লাগে বুলি কৈছিলে শাৰী এখন মানে শাৰী লাগে নাচৰ শাৰী বগা আৰু ৰঙা মই তাকে এতিয়া দিবৰ কাৰণে বহুত বিচাৰিব লাগিব বহুত আছে সেইটো নাজানো আৰু একদম খুদুলি মুদুলি হ'লেও দিব লাগিব মই আকৌ বস্তুবিলাক নাচৰ কাৰণে দি বিৰাট ভাল পাওঁ মোৰ বস্তুবিলাক এইখনে আছিলে শাৰীখন দিলোঁ চুমুৰ নাচিব চাগে ন শিক্ষক দিৱসৰ কাৰণে আৰু কি জানে যেতিয়া নেকি মই সৰুতে বিহু নাচিছিলোঁ তেতিয়া মানে বিহু নাছিলে আকৌ ৰিহা লাগিছিলে ন মা ৰিহা নাছিলে মোৰ লগত মাহঁতে কিনিবৰ কাৰণে বহুত পইচাৰ মানে অভাৱ আছিলে তাৰপিছত নাচিবতো লাগিব মই কাৰণ নাচি বহুত ভাল পাইছিলোঁ আৰু মাহঁতো বহুত আগ্ৰহী আছিলে কি কৰিব বিচাৰি আইতাহঁতক ঘৰৰ পৰা লৈ আনিছিলে না আইতাই দিছিলোঁ আকৌ আকৌ কাপোৰখন মানে পুৰণি আছিলে হ'লেও মানে মোক দিছিলে সেইখন আকৌ বহুত পুৰণি আছিল কেতিয়াৰ আছিলে সেইখন সেইখনতো ক'ব নোৱাৰো কিমান হৈছে নহয় কাপোৰখন হেৰি বৰমাৰে নে বৰমাৰ মাৰ আমাৰ শহুৰৰ ইমান পুৰণি শহুৰৰ দেউতাকৰ দিনৰ ইমান পুৰণি মই মানে ভাগ্যৱান আৰু বহুত সেই আজু ককাই হ'ব ন আজু ককাৰ দিনৰে শাৰী কি কয় ৰিহা পিন্ধিব পালোঁ তাকো আমাৰ নিজৰো নহয় ন মোক দিছিলে ধন্যবাদ আৰু কিবা লাগিলে খবৰ আজিৰ দিনটো আমাৰ পেণ্থাৰক ভেকচিন দিয়াৰ পৰা ৰেচিপি শিকাৰ পৰা মোৰ সৰু কালৰ এটা স্মৃতিয়ে বুলি ক'ব লাগিব ভাল হ'লেও বেয়া হ'লেও সেই সকলোবিলাক আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ ধুনীয়াকৈ মিলিও গ'ল আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্টত জনাবচোন দেই আজিলৈ আহিছোঁ বাই